আশা কৰোঁ আপোনালোক ভালে আছে। নমস্কাৰ, মই ডক্টৰ চন্দন কলিতা। আজি আপোনালোকৰ মাজত আহিছোঁ এটি গুৰুত্বপূৰ্ণ স্বাস্থ্য বিষয়ক ভিডিঅ' লৈ। ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা UTI, পেচাবৰ লগত জড়িত অংশখিনিৰ ইনফেকশ্যন বা পেচাবৰ যিখিনি অসুবিধা, সেই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মেডিকেল বিষয়ক কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰি সুধিব, মই যিমান পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ কমেণ্টত চেষ্টা কৰিম। UTI অৰ্থাৎ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, অৰ্থাৎ পেচাবৰ লগত যিখিনি অংশ আমাৰ জড়িত হৈ থাকে সেই অংশখিনিৰ ইনফেকশ্যন বা ইয়াৰ কাৰণে আমি কিবিলাক লক্ষণ দেখিবলৈ পাওঁ বা ট্ৰিটমেণ্ট চিকিৎসা কেনেকৈ কৰিব লাগিব, মেডিকেল হওক ঘৰুৱা হওক, গোটেইখিনি কথাই মই আজি আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম। তাৰ বাবে আপুনি ভিডিঅ'টি সম্পূৰ্ণ শেষলৈ চাব, তেতিয়া আপুনি কথাখিনি বা আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজি পাব। এই UTI জনাৰ আগতে আপুনি এটা কথা জানি ল'ব লাগিব যে UTI ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, এই ইউৰিনাৰী ট্ৰেক্ট কি হয়, মানে পেচাবৰ লগত আমাৰ কোনখিনি অংশ জড়িত হৈ থাকে। আপোনালোকে গমেই পায় কিডনীৰ পৰা ওলাই অহা এডাল ইউৰেটাৰ, তাৰপিছত এটি ব্লাডাৰ, তাৰপিছত ইউৰেথ্ৰা, পেনাইল নতুবা ভেজিনেল অপেনিং। ঠিক আছে, এই গোটেইখিনি অংশ জড়িত হৈ আমাৰ কি হয়, ইউৰিনাৰী ট্ৰেক্টটো গঠিত হয়। কিবা কাৰণত কিবা বেক্টেৰিয়াৰ দ্বাৰা যেতিয়া আপোনাৰ এই ট্ৰেক্টটো ইনফেকশ্যন হয়, তেতিয়া আমি সেইটো কি বুলি কয়, UTI বুলি কওঁ। আৰু তাৰ লগে লগে কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। সাধাৰণতে এই UTI আপোনাৰ কলাই মানে এছেৰিকিয়া কলাই নামৰ এটি বেক্টেৰিয়াৰ দ্বাৰা হোৱা দেখা যায়। এই এছেৰিকিয়া কলাই বেক্টেৰিয়াটি আমাৰ খাদ্যনলীত থাকে, কিন্তু কিবা কাৰণত যেতিয়া আমাৰ ইউৰিনাৰী ট্ৰেকত এই বেক্টেৰিয়াবিধ আহি যায়, তেতিয়াই কি হয়, আপোনাৰ এই UTI হোৱাৰ চান্সটো বা ইনফেকশ্যন হোৱাৰ চান্সটোৰ প্ৰৱণতা বৃদ্ধি পায়। এনেকুৱা নহয় যে অকল এছেৰিকিয়া কলাৰ দ্বাৰাই হ'ব, আৰু অন্যান্য বেক্টেৰিয়াৰ দ্বাৰাও হোৱাৰ চান্স থাকে। কিছুমান কেতিয়াবা ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ, মানে ফিজিকেল ৰিলেশ্যন কৰাৰ সময়তো কেতিয়াবা কিছুমান বেক্টেৰিয়া আপোনাৰ গাত আহিব পাৰে, তেতিয়াও আপোনালোকৰ কি হয়, ইনফেকশ্যন হোৱা দেখা যায়। আৰু এই ইনফেকশ্যনবিলাক হ'লে কি কি লক্ষণ দেখা পোৱা যায়। প্ৰথমতে ডিছইউৰিয়া, মানে আপুনি যেতিয়া পেচাব কৰিব তেতিয়া পেচাব জ্বলা পোৰা কৰিব পাৰে বা বিষাব পাৰে, মানে এটা অসহ্য যন্ত্ৰণা পাব পাৰে। বাৰে বাৰে আপুনি পেচাব কৰিবলগীয়া হ'ব পাৰে, মানে আপোনাৰ ফ্ৰিকুৱেঞ্চিটো বাঢ়ি যাব পাৰে। ঠিক আছে, আৰু আপোনাৰ কেতিয়াবা ব্লাডাৰ খালিয়ে থাকে, মানে ব্লাডাৰত আপোনাৰ পেচাব নাথাকে, কিন্তু তথাপিও আপোনাৰ এনেকুৱা এটা ফিলিংছ আহি থাকিব, মোৰ ব্লাডাৰত পেচাব আছে নেকি, বা পেচাব কৰিবলৈ যাবলৈ মনটো গৈ থাকে। ঠিক আছে, মানে এটা ইৰিটেশ্যন হৈ থাকে ব্লাডাৰত, তাৰ ফলত আপোনালোকৰ পেচাব ভাৱটো লাগি থাকে। কেতিয়াবা হিমাচুৰিয়া, মানে অলপ চলপ মানে কি হয়, পেচাবৰ লগত ব্লাড মিহলি হৈ অহাও দেখা যায়, মানে পেচাবৰ কালাৰটো একেবাৰে তেজৰ নিচিনা হোৱা দেখা যায়। ঠিক আছে, কেতিয়াবা আকৌ কি হয়, এই ইনফেকশ্যনটো যেতিয়া বাঢ়ি মানে পোনপ্ৰথমে বাহিৰৰ যিটো পেনাইল বা ভেজিনেল অপেনিং আছে, সেই ইউৰেথ্ৰাৰ পৰা আপোনাৰ ব্লাডাৰ পায়, ব্লাডাৰৰ পৰা ইউৰেটাৰৰ পৰা কিডনী পায়। আৰু তেতিয়া কি হয়, যেতিয়া কিডনীৰ ইনফেকশ্যন বাঢ়ি যায়, সেইটো কণ্ডিশ্যনক আমি কওঁ পাইলোনেফ্ৰাইটিছ। আৰু তেতিয়াহ'লে কেতিয়াবা কি হয়, জ্বৰ, নজিয়া বা বমি ভাৱ, ভমিটিং, এই গোটেইখিনি লক্ষণ কি হয়, পোৱা যায়। সাধাৰণতে পেচাবৰ ইনফেকশ্যন হ'লে অলপ চলপ জ্বৰ অহা দেখাই যায়, কিন্তু এই UTI হোৱাৰ কাৰণ অকল বেক্টেৰিয়াই নহয়, এই লক্ষণবিলাকৰ কিছুমান লক্ষণ, ধৰি লওক আপোনাৰ যিটো পেইনফুল মিক্টিউৰেশ্যন, মানে পেচাব কৰাৰ সময়ত যিটো আপুনি দুখ পায় বা বাৰ্ণিং, মানে জ্বলা পোৰা কৰে, বা কেতিয়াবা অলপ চলপ তেজৰ কালাৰত কি হয়, পেচাব হোৱা দেখা যায়। অকল ইনফেকশ্যন হ'লেই যে এইবিলাক লক্ষণ দেখা পাব তেনেকুৱা নহয়। কেতিয়াবা কি হয়, কিডনীত পাথৰ থকাৰ পিছতো এই লক্ষণবিলাক দেখা পোৱা যায়। ধৰি লওক কিডনীত সৰু পাথৰ আছিলে, পাথৰটো আপোনাৰ কিডনীৰ পৰা ওলাই আহি ইউৰেটাৰেদি নামি আহি আছিলে ব্লাডাৰলৈ, তেনেতে কি হয়, আপোনালোকৰ কি হ'ব, এই মানে কি হয়, ইউৰেথ্ৰাত পেইন, মানে বিষ অনুভৱ কৰিব পাৰে। ঠিক আছে, এটা ৰেডিয়েটিং পেইন হয়, মানে আপোনাৰ কিডনীৰ পৰা যিডাল ইউৰেটাৰেৰে নামি আহে, সেইটো নাৰ্ভাছ ছিষ্টেমৰ দ্বাৰা সেই পেইনটো আপোনাৰ পেচাব কৰা ৰাস্তালৈ টানিব পাৰে, সেইটোক ৰেডিয়েটিং পেইন বুলি কোৱা হয়। ঠিক আছে,
তো তেতিয়া লগে লগে আপুনি আকৌ কিছুমান লক্ষণ পাব পাৰে, আপোনাৰ বমি বমি ভাবো আহিব পাৰে, ঠিক আছে। আৰু আপোনাৰ কি হ'ব পাৰে, অলপ চলপ ব্লাড মিহলি হৈ মানে কি হয় পেচাবটো হ'ব পাৰে, মানে পেচাবৰ কালাৰ যিটো হ'ব লাগিছিলে ষ্ট্ৰ কালাৰ, সেইটো আপোনাৰ কি হয় কেতিয়াবা একেবাৰে তেজৰ নিচিনা ৰঙা হোৱাও দেখা যায়। এই সকলোবিলাক লক্ষণ দেখিলে আপুনিতো গমেই হ'ব কিবা এটা অসুবিধা হৈছে, হয় পেচাবৰ ইনফেকশ্যন হৈছে, নহয় পাথৰৰ কাৰণেও এইটো হোৱা দেখা যায়। কিন্তু এইবিলাক নিৰ্মূল কেনেকৈ কৰিব? ডক্টৰৰ কাষত যেতিয়া যাব ডক্টৰে তেতিয়া আপোনাক ইনভেষ্টিগেশ্যন দিবই। সাধাৰণতে আপোনাক এটা ছ'নোগ্ৰাফি কৰিবলৈ দিয়াই যায়, আল্ট্ৰাছ'নোগ্ৰাফি USG। লগতে আপোনাৰ কি হয় পেচাবৰ ৰুটিন এক্সামিনেশ্যন কিছুমানো দিয়া হোৱা যায়। সেই ৰুটিন এক্সামিনেশ্যন চাই আমি ক'ব পাৰোঁ যে তাত কি হয় ইনফেকশ্যন হৈছে নে কি হৈছে। সেই লক্ষণবিলাকৰ ভিতৰত আকৌ এটা লক্ষণ পোৱা যায়, আপোনাৰ পেচাবৰ কেতিয়াবা কি হয় দুৰ্গন্ধ, মানে পেচাবৰ গোন্ধটো বেছি উগ্ৰ হোৱা দেখা যায়। কিন্তু ডক্টৰৰ কাষত যোৱাৰ আগতে আপুনি ঘৰুৱাভাৱে কিছুমান কি হয় চিকিৎসা কৰিব পাৰে নিজাকৈ, ঠিক আছে। মানে ধৰি লওক আপোনাৰ দেহত পানীৰ অভাৱ বহুত ঘটিছে, মানে অত্যাধিক ডিহাইড্ৰেশ্যন, তেতিয়াও পেচাব জ্বলা পোৰা কৰা দেখা যায়। আপুনি সেইখিনি সময়ত কি কৰিব, অন্ততঃ দিনত 10-12 গিলাচ পানী খাবলৈ ট্ৰাই কৰিব। মানে আমাৰ দেহত যেতিয়া পানী কমি যায় তেতিয়া পেচাবটো বহুত কনচেনট্ৰেশ্যন বাঢ়ি যায়, ফলত কি হয় কিডনিৰ ফিল্ট্ৰেশ্যন যিখিনি হয় বহুত কনচেনট্ৰেট হয়, আৰু সেইকাৰণে আপোনাৰ কি হয় পেচাবৰ জ্বলা পোৰা হোৱাও দেখা যায়, ঠিক আছে। বা সেইখিনি সময়ত পেচাব কৰিলে আপোনাৰ পেচাবখিনি দেখিব অত্যাধিক গাঢ় কালাৰ হোৱা দেখা গৈছে, আপুনি গমেই পাব তেতিয়া। আৰু সেইকাৰণে আপুনি দিনত অন্ততঃ 10-12 গিলাচ পানী খাবলৈ চেষ্টা কৰিব। ঘৰত যদি দুপৰ টেঙা আছে, দুপৰ টেঙাৰ পাত পিচি অন্ততঃ ৰাতিপুৱা 1 কাপ, গধূলি 1 কাপ খাবলৈ চেষ্টা কৰিব। যদি পুনৰ্নৱা নামৰ হাৰ্বডাল আছে তেতিয়াহ'লে সেইখিনি পিচি ৰাতিপুৱা আধা কাপ আৰু গধূলি আধা কাপ খাবলৈ চেষ্টা কৰিব। ক্ৰেনবেৰী জুইচ বা ক্ৰেনবেৰীটো আপুনি খোৱাটো ভাল, বা একচুৱেলি ক্ৰেনবেৰীৰ কোনো চাইণ্টিফিক ইভিডেন্স নাই যে ই পেচাবৰ ইনফেকশ্যনটো কমাই দিয়ে, কিন্তু তথাপিও এটা বিশ্বাস কৰা যায় বা পেচেণ্টে অলপ ৰিলিফ পোৱা বুলি কয়, সেইকাৰণে আপুনি ক্ৰেনবেৰী জুইচটো খাবলৈ চেষ্টা কৰিব। একচুৱেলি ৰিয়েলমি নামত এটা ফ্ৰুইট জুইচ আহে, তাতে যদি আপুনি কিনিব যায় ডাইৰেক্ট ক্ৰেনবেৰী জুইচ হিচাপত সেইটো কিনিবলৈ পোৱাই যায়। আৰু এইখিনি কৰাৰ পিছত যদি আপুনি ভাল নাপায় তেতিয়াহ'লে আপুনি ডক্টৰৰ কাষত যাব, ঠিক আছে। তেতিয়া ডক্টৰে আপোনাক বিভিন্ন ধৰণৰ মেডিচিন দিব। সেই মেডিচিনবিলাকৰ ভিতৰত 1 নম্বৰটো হৈছে কুইনলন ড্ৰাগছ, বা আমাৰ কাষত যেতিয়া আহে পেচেণ্টখিনি তেতিয়া আমি সেইখিনি মেডিচিন প্ৰেছক্ৰাইব কৰোঁৱে। এটা হৈছে কুইনলন গ্ৰুপৰ এণ্টিবায়'টিক, আনটো হৈছে ফ্ল'ৰকুইনলন। মানে কুইনলনে ধৰি লওক আপোনাৰ অফ্লক্সাচিন বা চিপ্ৰোফ্লক্সাচিন এনেকুৱা ধৰণৰ ড্ৰাগ কিছুমান প্ৰেছক্ৰাইব কৰোঁ। লগতে আপোনাৰ কি হয় ফ্ল'ৰকুইনলন, মানে কুইনলনৰ লগত এটা ফ্ল'ৰিন মলিকুল লগাই সেই ফ্ল'ৰকুইনলন আকৌ চিন্থেটিকেলি বনাই লোৱা হয়, সেইটোক যেনে হৈছে প্ৰুলিফ্লক্সাচিন, ঠিক আছে। তাৰ লগে লগে আপোনাৰ কিছুমান ছালফনেমাইড ড্ৰাগ দিয়া যায়, কট্ৰিমাক্সাজল যেতিয়া, কেতিয়াবা চেফালোস্পৰিন জাতীয় ড্ৰাগো দিয়া যায়, ঠিক আছে। এই গোটেইখিনি ড্ৰাগ আপুনি খাব বা ডক্টৰেও আপোনাক দিব, কিন্তু পোনপ্ৰথমে আপুনি ঘৰুৱা যিখিনি চিকিৎসা কোৱা গ'ল সেইখিনি ধুনীয়াকৈ কৰি ল'ব। যদি সেইখিনিৰ পিছত আপুনি ভাল নাপায় তেতিয়া ডক্টৰৰ কাষত আহিব। লগতে এটা আয়ুৰ্বেদিক ঔষধ আছে, নেৰী নামৰ চিৰাপ পোৱা যায়, মানে এমিল কোম্পানীৰ। এই নেৰী নামৰ চিৰাপটোৰ 2 চামুচ 1 গিলাচ পানীত লৈ ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ আপুনি যদি 2বাৰ খায়, অন্ততঃ 15 দিনমান খায়, আপুনি বহুত সুফল পাব। আৰু আপুনি কেনেকৈ খাব লাগে সেই বিষয়ে ড'জটো আপুনি যদি জানিব লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি তাত সুধিব। মই যিমান পাৰোঁ অলপ দেৰিকৈ হ'লেও মই আপোনালোকক তাৰ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম, কিন্তু উত্তৰ দিমেই। কিন্তু এই মেডিচিনবিলাকৰ ড'জবিলাক মই ইয়াত যিটো কৈছোঁ সেইটো হৈছে আপোনাৰ ডাঙৰ মানুহৰ ক্ষেত্ৰত বা সৰু পোৱালীৰ ক্ষেত্ৰত এই ড'জবিলাক অলপ সাল সলনি ঘটা দেখা যায়। আপোনালোকে মেডিচিন আচলতে ইউটিউব ভিডিঅ'ৰ পৰা ডাইৰেক্ট লৈ খোৱাটো ভাল নহয়, কিন্তু যদি আপুনি খায় অন্ততঃ কোনোবা এজন ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব। আৰু যদি বেলেগ ডক্টৰৰ লগত কনচাল্ট কৰিব অসুবিধা পায় তেতিয়াহ'লে আপুনি অন্ততঃ মোক এই কমেণ্টতে আপুনি ধুনীয়াকৈ সুধিব, মই ধুনীয়াকৈ তাৰ ড'জ কেনেকৈ খাব লাগে মই আপোনালোকক লিখিয়ে দিম। তাৰপিছত আপোনালোকে সেইমতে সেই ঔষধখিনি খাব। এতিয়া চাগে আপোনালোকে বুজিয়ে পালে এই UTI কি বা
ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাব জ্বলা পোৰা বা পেচাবৰ ইনফেকশ্যন কিয় হয় সকলোখিনি কথা চাগে আপোনালোকে বুজিয়ে পালে। আৰু এটা কথা, মহিলাৰ ক্ষেত্ৰত পেচাবৰ ইনফেকশ্যন মতা মানুহৰ ক্ষেত্ৰতকৈ বেছি হয়, কাৰণ মহিলাৰ ক্ষেত্ৰত আপোনাৰ কি হয় পেচাব কৰা ৰাস্তাখিনি বেছিয়ে এক্সপ'জ হৈ থাকে, ঠিক আছে। তো সেইকাৰণে মহিলাখিনি অন্ততঃ ধুনীয়াকৈ যিমান পাৰে মানে আপোনাৰ কি হয় এই হাইজিনটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। আশা ৰাখিছোঁ আপোনালোকে এই UTI অৰ্থাৎ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন কথাটো কি ধুনীয়াকৈ বুজি পাইছে। আৰু যদি কিবা জানিব লগাও আছে মোক কমেণ্ট কৰি সুধিব। আজিলৈ এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আগলৈও আপোনালোকক লগ পাম নতুন নতুন এনেকুৱা ধৰণৰ স্বাস্থ্য বিষয়ক ভিডিঅ' লৈ। তেতিয়ালৈ মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।